सिलापोथारनि मेंदेबारायाव मिसिं अट'नमास काउन्सिला 300नि बांसिन मेलेम गोनां फरायसाफोरनो खेबसेनि थाखाय राङारि हेफाजाब राननाय हाबाफारि लादों। थांनाय समफोरनिफ्रायनो मिसिं अट'नमास काउन्सिला साख्रि गैयै लाइमोनफोरनो हेफाजाब होनायनि अनगायैबो बिथायारि सानजथाइनिफ्राय जागायजेननाय राव आरो हारिमुखौ रैखाथि होनायनि अनगायैबो ओनसोलफोराव मेट्रिक आरो एचएस आनजादाव उथ्रिसार जानाय मेलेम गोनां फरायसाफोरनो राङारि हेफाजाब होबोगासिनो दं। थांनाय समफोरनिफ्रायनो मिसिं अट'नमास काउन्सिला 2023 आरो 2024 मायथाइनि मेट्रिक आरो एचएस आनजादाव 60% लानानै उथ्रिसार जानाय फरायसाफोरनो राङारि अनसुंथाइ होबोबाय थानाय बायदि थिग बेबादिनो दिनैबो 12 नं नामुनि सीसी बियाबाव 2023 आरो 2024 मायथाइनि मेट्रिक आरो हायार सेकेन्डारि आनजादाव 60% नम्बर मोना उथ्रिसार जानाय मेलेम गोनां फरायसाफोरनो 5,000 निफ्राय लानानै 7,000 रांखान्थियारि हेफाजाब होदों। बे राङारि अनसुंथाइ होनाय हाबाफारियावनो बाहागो लादों जहान दले EMMSC, देबरन्जन मरां EMMSC, समाज सिबियारि फोरोंगिरिफोर लोगोसे फरायसा आरो बिमा-बिफाफोराबो बाहागो लादों। मिसिं ছাত্ৰ শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় পৰমানন্দ সাৰঙ্গদেৱৰ নেতৃত্বত আমি এই ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক অনুদান দিয়া এই কাৰ্যসূচীটো যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি জোনাই অঞ্চলটোত হৈছে, আজি চিলাপথাৰ অঞ্চলটোত হ'ব, কালিলৈ ধেমাজিত হ'ব, তাৰপিছত এনেকৈ লখিমপুৰলৈ যাবগৈ। প্ৰত্যেক দিনাই আমি প্ৰায় 6টা সমষ্টিত এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিছোঁ। ইয়াৰ কাৰণটো হ'ল যে আমি যিমানখিনি কাম কৰি আছোঁ মিচিং ছাত্ৰ শাখিত পৰিষদে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ভাষা সংস্কৃতি সুৰক্ষিত কৰাৰলৈকে আৰু আমাৰ অঞ্চলত উৎপাদন বৃদ্ধি কৰাৰলৈকে নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ যি ব্যৱস্থা এইখিনি কৰাৰ উপৰিও আমি আমাৰ অঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এটা প্ৰতিযোগিতা আনি তেওঁলোকক যাতে আগলৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে এই আৰ্থিক সাহায্যটো কেৱল প্ৰতিযোগিতাই নহয়, সঁচা অৰ্থত ক'ব গ'লে তো আমাৰ বানপীড়িত অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত এটা অৰ্থনৈতিক দুৰৱস্থাৰ পৰা ওলাই আহে। গতিকে তেওঁলোকক আমি এই ব্যৱস্থাটোৰ জৰিয়তে কিছু সকাহ দিব বিচাৰিছোঁ। আৰু আজি এই 12 নং নামনি চিচিত প্ৰায় মই এতিয়া খবৰ লোৱা মতে ইয়াতে 300ৰো অধিক ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে। এইটো আমাৰ কাৰণে, আমাৰ এই অঞ্চলটোৰ কাৰণে গৌৰৱ। আৰু তেওঁলোকৰ লগত আজি এটা অন্তৰংগ আলাপ কৰিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনত এনেধৰণে আমাৰ অঞ্চলত আমি মানৱ সম্পদ গঢ় দিয়াৰ কাৰণেও মিচিং ছাত্ৰ শাখিত পৰিষদে পৰিকল্পনা কৰিছোঁ। ফাৰিহা, মই ক্লাছ 12ত এতিয়া পঢ়ি আছোঁ। ক্লাছ 10ত মই 91% পাইছিলোঁ। এতিয়া মই ক্লাছ 12 চায়েন্সত পঢ়ি আছোঁ। আজি MSC আমাক আদৰণি জনাবলৈ মাতিছিলে মেট্ৰিকৰ পাৰ্চেণ্টেজৰ সৈতে। MSC আমাক বহুত হেল্প কৰিছে। আজি মোক পইচা লগতে বহুত এৱাৰ্ড সেইবোৰ দিবলৈ আমাক মাতিছিলে। আমি চবেই ষ্টুডেণ্টছবিলাকে আহিছোঁ ইয়াত। ফিউচাৰটো আমাক MSC বহুত হেল্প কৰিব সেইটো এক্সপেক্ট কৰিছোঁ। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি, ডাউনটাউন ইউনিভাৰ্চিটি, MSC বহুত কণ্ট্ৰিবিউশ্যন কৰিছে আমাৰ ষ্টুডেণ্টছবিলাকৰ কাৰণে। আমি আশা কৰিছোঁ আমি ভালকৈ ফিউচাৰত গ'ল নিজৰ ফিউচাৰটো আমি ফুলফিল কৰিব পাৰিম। থেংক ইউ। আজি মিচিং ছাত্ৰ শাখিত তৰফৰ ফালৰ পৰা আমাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে তাতে 2টা বৰ্ষৰ আমি এককালীন সাহাৰ্য দিছোঁ, আৰ্থিক সাহাৰ্য আছে। চ' 2023 আৰু 24 চন মিলাই হায়াৰ ছেকেণ্ডেৰী আৰু HSLC 2টা মিলাই 2টা বৰ্ষৰ অকল মোৰ 12 নং নামনি চিচি সমষ্টিত 300 ছাত্ৰ ছাত্ৰী হৈছে এইবাৰ। চ' গোটেইখিনি 60ৰ ওপৰত পোৱা, 60ৰ ওপৰত পোৱা ফাৰ্ষ্ট ডিভিজনখিনিকে দিয়া হৈছে আজি। চ' হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টবোৰ 7,000কৈ পাব আৰু যিসকলে মেট্ৰিক পাছ কৰিছে 23 আৰু 24 বৰ্ষত 2 বছৰে এওঁলোকক 5,000কৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীক এককালীন আৰ্থিক সাহাৰ্য হিচাপে প্ৰদান কৰা হ'ব। আৰু ইয়াৰ পৰা এইটো আমাৰ উদ্দেশ্য হ'ল যে আমাৰ ভিতৰুৱা ছাত্ৰ ছাত্ৰী, বিশেষকৈ মিচিং ছাত্ৰ শাখিত পৰিষদৰ অঞ্চলবোৰ খুব ভিতৰুৱা, স্কুল বৰ বেছি ভাল নহয়, বহা জেগাবোৰ ভাল নহয়। মই নিজে ক'ৰবাত স্কুলত গৈ পঢ়াওঁ কেতিয়াবা আধা 1 ঘণ্টামান, তো বেয়া লাগি যায়। কিন্তু এইখিনি এই অঞ্চলৰ ভিতৰৰ অঞ্চলৰ পৰা য'ত খেতি বাতি যেনে তেনে কৰি খাই বৈ জীয়াই আছে সেইসকল পিতৃ মাতৃসকলৰ ছাত্ৰ ছাত্ৰীখিনি
কোনোবাই গৰু চৰাই পঢ়ি আছে, বোকা গছকি পঢ়ি আছে, সেইবোৰ 60% যে পাইছে সেইখিনি আৰু যাতে ওপৰলৈ আৰু উৎসাহিত হওক আৰু যাওক ওপৰলৈ, সেইকাৰণে উৎসাহিত কৰাৰ কাৰণে স্বাস্থ্য সাহিত্য পৰিষদৰ তৰফৰ পৰা যিটো আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।